কবিতা নেলছন মেণ্ডেলা। কবি বিৰিঞ্চি কুমাৰ ভট্টাচাৰ্য। মানুহজনৰ নাম নেলছন মেণ্ডেলা। মানুহজন নিগ্ৰো। নিগ্ৰো মানে কোনো কৃষ্ণাংগ শিশুৱেই শ্বেতাংগ শিশুৰ সৈতে একেলগে পখিলা খেদিব নোৱাৰা এটা জাতিৰ নাম। নিগ্ৰো মানে কোনো কৃষ্ণাংগ শিশুৱেই শ্বেতাংগ শিশুৰ সৈতে দুপৰীয়া অথবা নিশা একেলগে আহাৰ কৰিব নোৱাৰা এটা জাতিৰ নাম। মানুহজনৰ নাম নেলছন মেণ্ডেলা। তেওঁ ক'লা ঘোঁৰাবোৰক অস্তাবল ভঙাৰ বাবে প্ৰস্তুত কৰাইছিল। তেওঁ জোহান্সবাৰ্গৰ পথৰ ওপৰত জোৰে জোৰে চিঞৰিছিল। তেওঁৰ চিঞৰৰ শব্দত কোনোবা শ্বেতাংগ প্ৰভুৰ খিৰিকীৰ আইনাখন ঠন ঠনাই ভাগি গ'ল। সেই দিন ধৰি চাৰ্লছ পেৰী ডাৰবানৰ হাতে বজাৰে মেলে মিটিঙে মানুহজনক কোনেও নেদেখা হ'ল। মানুহজন এতিয়া বন্দী। আজি 22 বছৰেই চালিকতাৰো তেওঁ দেখা নাই। আজি 22 বছৰেই জন্মদিনত মমবাতি তেওঁ জ্বলোৱা নাই। মানুহজন যদিও বৃদ্ধ, এতিয়াও তেওঁ দুবাহুত আৰু কণ্ঠত আছে ব্ৰজৰ শক্তি। মুক্তি পালে এতিয়াও তেওঁ কোনোবা জৌহিলৰ দৰে, কোনোবা প্ৰেক্টিছ লুম্বাৰ দৰে, কোনোবা মেজিকি উৎফনিৰ দৰে, কোনোবা ডেভিড টিউবৰ দৰে এতিয়াও চিঞৰি উঠিব, আফ্ৰিকা, ক'লা মানুহৰ দেশ আফ্ৰিকা, তোমাৰ বাবেই আমি উত্তপ্ত হ'লোঁ, তোমাৰ বাবেই আমি উৎকীৰ্ণ হ'বলৈ ওলাইছোঁ। কালিলৈ অথবা পৰহিলৈ গোটেই আফ্ৰিকাখনেই জুইৰে ভৰি যাব। সেই জুই সেইদিনা জোহান্সবাৰ্গহে নেলাগে, বেথেলহামৰ যীশুখ্ৰীষ্টই নুমুৱাব নোৱাৰিব। ধন্যবাদ।